টমটমতে আহিম। হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে, লগতে ময়ো ভালে আছোঁ। তো চাওঁতে মৃদুলৰ বাৰ্থডে আহি গ'ল, 22 তাৰিখে মৃদুলৰ বাৰ্থডে। তো তাৰে অকণমান শ্বপিং কৰিব লগা আছে অকণমান। তো এতিয়া যাম মই বজাৰলৈকে। তো ভাবিলোঁ আপোনালোককো দেখুৱাওঁ। ব'লক। আগতে মই কাপোৰটো চেঞ্জ কৰি লওঁ। আমাৰ নগাঁৱত নতুনকৈ এখন স্মাৰ্ট পিক বুলি মল খুলিছে, য'ত আমি মানে কি গ্ৰ'চাৰীটোতো মেইন হয় আৰু আপুনি যি বিচাৰে তাকে পাব, যিটো নেকি বেলেগ দোকানত আমি বিচাৰি নাপাওঁ আচলতে। ইয়াতে আপুনি বডি কেয়াৰৰ বস্তু পাব, লগতে কিটচেনৰো বস্তু পাব, কিন্তু খোৱা লোৱা বস্তু বিশেষকৈ ইয়াতে খুব ভাল। আৰু 3টা ছেকশ্যন আছে, ওপৰত বাৰ্থডে আৰু কিটচেনৰ, তলত হ'ল বডি কেয়াৰ, তাৰপিছত হ'ল খোৱা বস্তুৰ। তো আমি গ'লে তিনিওটাই চাওঁ, আৰু বেছি দিন হোৱা নাই, এইটো 2 মাহমান হৈছে চাগে। তো এমাহতে চাগে আমি 3-4 বাৰ গ'লোঁ স্মাৰ্ট পিকখনত। খুব ভাল লাগে যাই কেনে। আপুনি যেনেকুৱা বস্তু বিচাৰে ঠিক তেনেকুৱাই পাব, বিশেষকৈ খোৱা লোৱা মানে যি ইচ্ছা আপুনি মোবাইলত যিটো দেখে সেইটো আপুনি পাই যাব, সেনেকুৱা আৰু। তো ইয়াতে মই কেইটামান বাৰ্থডে বস্তু লৈ ল'লোঁ, লৈ কেনে ইয়াতে বিল পাছ কৰি আছিলোঁ। তো অলপ আপোনালোককো দেখুওৱা বুলি অলপ ভিডিঅ' কৰিছোঁ। পিছলৈকে আৰু ভালকৈ ভিডিঅ' কৰিম মই, গোটেইখিনি ছেকশ্যন ৱাইজ। আৰু এইবোৰে সৰু বস্তু লৈছোঁ, যিবোৰ মই আপোনালোকক পিছত দেখুৱাম এটা এটাকৈ, যে মই বজাৰৰ পৰা কি লৈছোঁ। ৰাতিপুৱালে ৱেইট কৰা ব্যৱস্থা কাষ্টমাৰ ডিটেইলছ ওলাব, তুমি তাত স্কেন কৰাচোন। স্কেনাৰ নাই তোমাৰ হাতত? স্মাৰ্ট পিকৰ পৰা ওলাই আমি মেইন গলি বজাৰত সোমাইছোঁ, কাৰণ বস্তু কেইটামান ল'ব লগা আছে বাহিৰৰ। আৰু ভাবিলোঁ পূজাৰ কিমান ভিৰ লাগিছে আপোনালোককো দেখুৱাই দিওঁ। পূজাৰ পূজাৰ আগদিনাখনৰ আচলতে এইটো ব্লগ হয়। তো ভাবিলোঁ আপোনালোককো দেখুৱাওঁ নগাঁৱত কেনেকুৱা ভিৰ হৈছে, বাকী জেগাত কেনেকুৱা হৈছে নাজানো, কিন্তু নগাঁৱত ইমান এটা বেছি নাই, কিন্তু যিখিনি আছে সেইখিনি হৈছে আৰু মানে আগৰ দৰে হোৱা নাই ভিৰ ভাৰ। তো আমি এনেকৈ যাই আছোঁ, মৃদুলৰ কাৰণে কিবা এযোৰ ল'ব লগা আছিল কাপোৰ। তো সেইটো কাৰণে বিচাৰিলোঁ, আৰু লগতে ঘৰতো কেইটামান বস্তু লগা আছিল, সেইকেইটাও লৈ লৈছোঁ। ক'ৰবাত ওলাই গ'লে বৰ দিগদাৰ হ'ল মাস্কখন পিন্ধিবৰ কাৰণে। মাস্ক পিন্ধিলে নিজেতো উশাহ লোৱাত অকণমান প্ৰব্লেম হয়, লগতে মই চশমা পিন্ধা মানুহবিলাকৰ কাৰণে আৰু বেছি প্ৰব্লেম। উশাহটো একদম চশমাত ধোৱা হৈ যায়, সেইকাৰণে তো মাস্ক পিন্ধিলে মানে বহুত বেছি প্ৰব্লেম, আৰু মুখৰ ভিতৰত গোটেই ঘামি যায়। নিপিন্ধিলেও নহয়, বাহিৰত নোলালেও নহয়, যিখিনি মানিব লগা আছে সেইখিনিতো মানিবই লাগিব। মই আচলতে ব্লগ কৰোঁ হয়, কিন্তু যেতিয়া মই বাহিৰত ওলাই যাওঁ তেতিয়া ব্লগ কৰিবৰ কাৰণে মই অকণমান লাজ কৰোঁ, মানে কেমেৰাটোৰ আগত মই ইমান এটা কনফিডেণ্ট নহওঁ। তো ফেমিনা আপিয়ে মোক ইমানখিনি কনফিডেণ্ট দি আছিলে তেতিয়া খোজকাঢ়ি যাই থাকোঁতে। তো আমি সেয়ে কথা পাতি আছিলোঁ। क्या हो रहा है? यही वाला अच्छा हो गया तुम्हारे लिए? एक से या 2 से? दूसरा देगा ना? कलर पे दूसरा। कितने को? 200. Foto?
মোৰ দৰে কোনে কোনে এনেকৈ দোকানীৰ লগত বাৰ্গেনিং কৰে বাৰু মইতো কৰোঁ ভাই যিটো দাম ক'ব মই সেইটোত কেতিয়াও নিদিওঁ অকণমান সেইকাৰণে সেইখন দোকানৰ পৰা নলয় আকৌ নেক্সট এখন দোকানত সোমাইছোঁ য'ত কিবাকৈ মোৰ দামটোত মিলি কেনে মই দুটা লৈ আহিলোঁ তো ভালো লাগে এনেকৈ অলপ কমাই দিলে কমাই দিয়া দিয়কচোন সেইকাৰণে মই অলপ হ'লেও মানে দামাদামি কৰোঁৱে কাপোৰ চাপোৰ ক্ষেত্ৰতে হওক বা যিকোনো ক্ষেত্ৰত আৰু মই বাৰ্গেনিং কৰিমেই তো ইয়াতে মই কালাৰ বিচাৰি আছিলোঁ তো ফেমিনা আপিয়ে ক'লে ডাষ্টবিনৰনো কালাৰ চাইনে মানুহে মোক নাই মানে কি কালাৰটো ভাল হ'লে ভাল লাগে ন সেইটো কাৰণে কিন্তু দোকানকেইখনত এই দুটা কালাৰৰ বাহিৰে বেলেগ কালাৰ নাছিলে তো এই দুটাই ল'ব লগা হ'ল দুখন দোকানতে এই দুটাই কালাৰ আছিলে এতিয়া মৃদুলৰ কাপোৰৰ কাৰণে মেন্স ফেশ্বন বুলি নেকি জানো এখন দোকান আছে তাতে আমি গ'লোঁ বাৰ্থডে হয়তো কিবা এটা দিয়াটোতো জৰুৰী ন দিবই লাগিব ইমান কষ্ট কৰে বেচাৰাটো বছৰত এটা দিন সেইটো দিনতো কিবা এটা দিবই পাৰোঁ সেইকাৰণে তাৰ কাৰণে কাপোৰ এযোৰ চাই আছিলোঁ তো পচন্দ মানে কি অকণমান কনফিউজ হৈ গৈছিলোঁ গোটেইকেইটা ভালেই দিছিলে তাৰপিছত কিবাকৈ এযোৰ ল'লোঁ বাৰু যিখিনি জেগাত বজাৰ কৰি আছিলোঁ সেইখিনি ঢাকাপতি বুলি কয় নগাঁৱৰ মাজমজিয়াত একদম ঢাকাপতি বুলি এখন আছে আৰু এখন আছে বড় বজাৰ বুলি তো মোৰ ৰুমৰ পৰা প্ৰথমতে পায় বড় বজাৰ তাৰপিছত পায় ঢাকাপতি আৰু আমি যিকোনো বজাৰ ঢাকাপতিৰ পৰাই কৰোঁ বড় বজাৰত সিমান এটা ভাল নাপাওঁ কিন্তু ঢাকাপতিত ভাল পাই যাওঁ বজাৰ শেষ কৰি আমি এই চুস্কি বুলি কয় যে সেইটো আইচক্ৰীমৰ দৰে সেইটো খালোঁ এনেই আমি পানীপুৰি খাওঁ কিন্তু সেইদিনাখনে খোৱা নাই আৰু পিছফালে ল'ৰাজনে ইমান ধুনীয়া গান গাই আছিলে তো আমি শুনি শুনি কেনে খাই আছিলোঁ ফেমিনা বায়ে আইচক্ৰীম খাইছিলে আৰু মই চুস্কি খাইছিলোঁ লগতে এইখিনি জেগা নহয় সন্ধিয়াৰ পৰা দেখিবৰ কাৰণে খুব ধুনীয়া হয় লাগে মেলা লাগি আছে নেকি আৰু মানে খোৱা বস্তুৰ ঠেলা লাগি থাকে এইখিনিত আৰু ইয়াৰ পিছত মোৰ বাৰ্থডে ব্লগ আহি আছে তো আপোনালোকে যদি বাৰ্থডে ব্লগ চাব বিচাৰে তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব তেতিয়াহে পিছৰ ভিডিঅ'টো দেখিব পাব তো আৰু যদি ভাল পায় তেনেহ'লে লাইক কৰি দিব কমেণ্ট কৰি দিব তেতিয়া ভিডিঅ'টো কণ্টিনিউ কৰক ফাইনেলি আমাৰ বজাৰ হৈ গ'ল যিখিনি বিচাৰিছিলোঁ সেইখিনি পালোঁ তো এতিয়া ঘৰত আহি যাম ঘৰত আহি আপোনালোকক মোৰ বজাৰ দেখুৱাম ভিডিঅ' বনোৱাৰ আগতে অকণমান মেকআপ কৰি আছিলোঁ তো সেইখিনি ভাবিলোঁ লগাই দিওঁ তো এইবিলাকে চলি থাকে মোৰ ভিডিঅ' বনোৱাৰ আগতে अब हो रहा है তো ফাৰ্ষ্ট এইটো আনিছোঁ মৃদুলৰ ড্ৰেছ যিটো মই এতিয়া নেদেখাওঁ এইটো গিফ্টৰ হয় সেইকাৰণে পিছত পিন্ধিলে দেখুৱাম তাৰপিছত আনিছোঁ এটা বটল ৱাছ কৰা আৰু এইটো এটা পানীৰ বটল যিটো মোৰ নহয় ফেমিনা আপি হয় আৰু ইয়াতে আছে এইটো ৰেডিমেড কাবাব হয় তো এইটো মই ট্ৰাই কৰি চাম কেনেকুৱা হয় আপোনালোকক জনাম আৰু লগত আছে এটা বাটাৰ এইটো বায়'টিকৰ বডি ৱাছ হয় লগত ব্ৰেড এটা লিপ বাম এইটো কি হয় এইটো ইয়াৰ দুটা ফেচ মাস্ক আনিছোঁ যিটো আমি এতিয়াই লগাই চাম বাৰু কেনেকুৱা লাগে আৰু বিস্কুট আনিছোঁ মই ডাৰ্ক ফেণ্টাষ্টিক কোকো পাউডাৰ
এটা হানি, এটা কেন্ডেল হয়, ওটছ, বেলুন আৰু এইটো হ্যাপি বাৰ্থডে ডেকোৰেশন কৰা, এইটো এটা, এইটো হৈছে চকলেট চিপছ, লগতে পন্স এয়া ক্ৰীম দুটা আনিছোঁ, প্ৰথমবাৰ লগাইছোঁ কেনেকুৱা হয়, আৰু আনিছোঁ ব্ৰাউনিছ আৰু বাসমতি ৰাইচ, এইটো লগতে আছে শাহী বিৰিয়ানী মছলা। তো আজি মোৰ এইখিনিয়ে শ্বপিং, কেনেকুৱা লাগিলে ক'ব। আজিলৈ এইখিনিয়ে। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে প্লিজ লাইক কৰি দিব, কমেণ্ট কৰি দিব, লগতে ছাবস্ক্ৰাইব কৰি দিব আৰু আগলৈ মোৰ ভিডিঅ'বোৰ চাই থাকিবৰ কাৰণে একেবাৰে নাপাহৰিব। আজিলৈকে বাই বাই।